আমিও এতিয়া ৰাইজৰ প্ৰতি এটা কমিটমেণ্ট আমি লৈ কাম কৰিবলৈ ওলাইছোঁ আৰু এতিয়া আমাৰ হৈছে সকলোৰে লগত বিকাশৰ পথত। আমাৰ এতিয়াৰ শ্লোগান হৈছে সকলোৰে লগত বিকাশৰ পথত। এতিয়া BTRটো বিকাশ হ'ব। প্ৰথমতে BTR চুক্তি ৰূপায়ণৰ কাৰণে আমি কাম কৰিম আৰু বাকীখিনি যিটো আছে আমাৰ এতিয়া 47টা ডিপাৰ্টমেণ্টৰ বিভিন্ন উন্নয়নৰ কাম কাজ আমি শীঘ্ৰে আৰম্ভ কৰিম। দপ্তৰ বিতৰণ কৰাৰ কাৰণেও আমি চিন্তা চৰ্চা কৰি আছোঁ। এইটোতো আৰু বেছি টান কাম নহয়, এইটো তাৎক্ষণিকভাৱে হৈ যাব। বাকী আমাৰ MCLA সকলৰ ওভাৰটেকিং প্ৰগ্ৰাম আছে, সেইবিলাক আমি কৰি লৈ পেলাই আমাৰ দপ্তৰ বিতৰণটো হৈ যাব। তিনিজন নাই, বেছি আছে, 5জন আছে। মেক্সিমাম 5 দিন আৰম্ভটো হৈছে ফুল প্লেজেডে, কিন্তু 5 দিন। স্যার রাইসে পাবলিকে পরিবর্তন বিচাৰিছে, নতুন দিগন্ত বিচাৰিছে, কি ক'ব বিচাৰে লোকসকল যেহেতু আপোনালোকক ভোটেট কৰিব পৰিৱৰ্তনৰ কামেই আৰম্ভ হৈ যায়। আগত পুৰণা কামটো আৰম্ভ নকৰোঁ, এতিয়া পৰিৱৰ্তনৰ কামেই আৰম্ভ কৰিম আমি। আৰু ৰাইজৰ যিটো বিভিন্ন ডিমাণ্ড, বিভিন্ন ৰাইজৰ আশা, এইবিলাক আমাৰ ইলেকশ্যনৰ সময়ত ৰাইজে আমাক মেমৰেণ্ডাম দিছে, ৰাইজে আমাক এপ্লিকেশ্যন দিছে, সেইবিলাক চব আমাৰ হাতত আছে। কোনো এটা জনগোষ্ঠীৰ, কোনো এটা ৰাইজৰ এপ্লিকেশ্যন মেমৰেণ্ডামবিলাক আমি পেলাই দিয়া নাই, চব এইটো আমি প্ৰিণ্টেড কৰি আমি লৈছোঁ আৰু সেই কামবিলাক আমি লাহে লাহেকৈ আৰম্ভ কৰিম। কিছুমান কাম তাৎক্ষণিকভাৱে হ'ব, কিছুমান কাম অলপ সময় লাগিব, কিন্তু সকলো কামেই আমি কৰিম। আৰু আমি যিটো উইদিন উইক আমি যিহেতু কাম আৰম্ভ কৰিম, ইয়াৰ পিছতে সকলো জাতি জনগোষ্ঠীক আমি এটা জনগোষ্ঠীক হৈ আমি আলোচনা কৰা আৰম্ভ কৰি দিম। আৰু এসপ্তাহৰ ভিতৰত আমাৰ BTR অঞ্চলৰ যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীক আমি মাতি এইখন কাৰ্যালয়তে আমি আলোচনা কৰিম। কাৰণ এইটো ৰাইজৰ এটা কাৰ্যালয়, এইটো ৰাইজৰ এটা ছেক্ৰেটাৰিয়েট। গতিকে ৰাইজক যদি আমি ইয়াত আহিবলৈ নিদিওঁ, তো তেনেহ'লে এইখন কাৰ চৰকাৰ? ৰাইজৰ চৰকাৰ কাৰণে ৰাইজক ইয়াত আহিবলৈ দিব লাগিব। ৰাইজৰ লগত আলোচনা কৰিম, বিলোচনা কৰিম, আমাৰ প্ৰত্যেকটো বিষয়ত যিটো সমস্যা আছে আমি সমাধান কৰিম। যি কাম যোৱা 5 বছৰত আগৰ চৰকাৰ কৰা নাই, 6জন নমিনেটেড যিটো নমিনেশ্যন মেম্বাৰ আপনারা কিন্তু ফার্স্ট প্রায়োরিটি দিব, কি ক'ব বিচাৰে ৰাইজে? এইটোৱে পৰিৱৰ্তন এনেকৈ দেখা পাব আপোনালোক। ফাৰ্ষ্ট পৰিৱৰ্তনটো হৈছে যে 10 বছৰত নমিনেটে দিয়া নাই, যিটো নেকি আপুনি পিঠিত লৈ ফুৰিব নালাগে, এইটো মানে জাতি জনগোষ্ঠীক ন্যায়হে দিয়া হ'ব। নমিনেট মেম্বাৰ দিয়া মানে আপুনি ভাবিছে নেকি যে মেম্বাৰটো মই দিলোঁ, মোৰ পিঠিত উঠাই লৈ ফুৰাব লাগিব? এইটো ৰাইজৰ কাম কৰিব, তাৰপিছত সেইটো পেণ্ডিং কৰি ৰাখিছে, এইটোৱে দুৰ্ভাগ্যজনক কথা। আৰু এতিয়া আমি ডেমক্ৰেচি যিটো আছে, ৰিপ্ৰেজেণ্টেশ্যন যিটো আছে, সকলো জনগোষ্ঠীক মেক্সিমাম চেষ্টা কৰিছোঁ কি চবকো ৰিপ্ৰেজেণ্টেশ্যন দিব লাগে। কিন্তু দুখৰ বিষয় কি আমাৰ যিটো ইলেক্টেড হ'ল 2-3টা কমিউনিটিৰ মানুহে ইলেক্টেড হ'ল, আৰু ইফালে নমিনেটেড দিব পাৰোঁ মাত্ৰ 6টা জনগোষ্ঠী। তো বহুত জনগোষ্ঠী আমাৰ আছে যিটো বাদ পৰি গ'ল। মই তেখেতসকলক আহ্বান কৰিছোঁ কোনো যাতে দুখ নকৰে। আমাৰ চৰকাৰৰ আমি সকলো জাতি জনগোষ্ঠীৰ হপছ এণ্ড এছপিৰেশ্যনটো ফুলফিল কৰিম, ইয়াত কোনো যাতে সন্দেহ নলয়। আপোনালোকে বিশ্বাস ৰাখক আৰু অলপ ধৈৰ্য ধৰক, সকলো জনগোষ্ঠীৰ সমস্যা আমি এড্ৰেছ কৰিম। जनता का दरबार लगाने की व्यवस्था है? या जनता दरबार शुरू होगा। फर्स्ट हम लोग 2 महीने में करेंगे, उसके बाद 3 महीने में हम लोग कम करेंगे। अभी जो है हम लोग का ओवरटेकिंग सेरेमनी होने के बाद हम लोग का जो EMs जो है, MCLA जो है, सब अपना कॉन्स्टिट्यूंसी में जाएंगे और हमारा जनता से बात करेंगे। ये एक कर्टिसी होगा, लेकिन उसके बाद हम लोग फॉर्मली जनता दरबार का काम हम लोग 2 महीने में शुरू करेंगे। नहीं, समष्टि में होगा, अपना समष्टि में। ठीक है, थैंक यू।